মই সত্যনাৰায়ণ ভৰালী 11 নং উত্তৰ হোলোঙাপাৰ জিলা পৰিষদৰ ৰাইজৰ দলৰ আৰু CPMLৰ মনোনীত জিলা পৰিষদৰ প্ৰাৰ্থী। মই আপোনালোকক বিনম্ৰভাৱে গুহাৰি জনাওঁ, আপোনালোকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত নতুন দল, নতুন মানুহ হিচাপে ৰাইজৰ দলক আঁকোৱালি লৈ আপোনালোকে গেছ চিলিণ্ডাৰ চিহ্নত ভোট দি আমাক জয়যুক্ত কৰি গান্ধীজীৰ সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থাক যাতে আমি ৰূপায়ণ কৰিব পাৰোঁ। গান্ধীজীৰ যি পঞ্চায়তী ৰাজ ব্যৱস্থা আছিল, তাত সকলো উন্নয়নমূলক কাম যাতে আমি ৰাজহুৱা কমিটিৰ জৰিয়তে কৰাব পাৰোঁ, ঠিকাদাৰী ব্যৱস্থা সম্পূৰ্ণ বিলুপ্ত কৰিব পাৰোঁ, দুৰ্নীতি যাতে সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকক শত সহস্ৰবাৰ সেৱা কৰিছোঁ। আপোনালোকে আমাক গেছ চিলিণ্ডাৰ চিহ্নত ভোট দি জয়যুক্ত কৰক। আৰু মোৰ একালৰ ছাত্ৰ, বৰ্তমান CPMLৰ দায়িত্বপ্ৰাপ্ত এগৰাকী ব্যক্তি শ্ৰী পবিত্ৰ নায়কক 22 নং পশ্চিম হোলোঙাপাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বাল্টিঙৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনোৱাৰ লগতে আমাৰ সমৰ্থিত যোগেন নায়কক 10 নং আৰু 9 নং ৱাৰ্ডৰ সদস্য পদত আপোনালোকৰ বহুমূলীয়া ভোটটো দি সহায় কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ।